এভৰিৱান মই পৰি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই আমাৰ চাৰ্চৰ ভিডিঅ' এটা বনাইছোঁ কৰিছোঁ ভিডিঅ' এটা। মই আজি 6 মাহৰ মূৰত চাৰ্চলৈ গৈছিলোঁ আৰু তালৈ গৈ আজি এজন মানুহক আমি লগ পালোঁ। তেওঁ হৈছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ MLA। আমাৰ গীৰ্জাঘৰলৈ আহিছিলে কিবা এটা কামৰ বাবে। তেওঁৰ ভিডিঅ'টো মই আপোনালোকক পিছত দেখুৱাই আছোঁ। আৰু আজি গীৰ্জালৈ গৈ বহুত ভাল লাগিলে। বহুত দিনৰ 6 মাহৰ মূৰত গীৰ্জালৈ যাব পালোঁ, খুব ভাল লাগিলে। মোৰ ল'ৰাটোক নাই লৈ যোৱা, কাৰণ সৰু ল'ৰা ছোৱালী লৈ যোৱাটো মানা আছে, সেইবাবে নাই নিয়া। আৰু তাত কৰোণাৰ বাবে যিমানখিনি নিয়ম মানি চলিব লাগে সকলোখিনি নিয়ম মানি চলি পেলাই গীৰ্জাত আমি সকলোৱে বহিছোঁ। যিখিনি আমাক শিক্ষা দিছিলে সেইখিনিতো মই আপোনালোকক ক'ব নোৱাৰিম, বা ভিডিঅ'ও মই কৰা নাই তাত তেনেদৰে। তাত বেছি ভিডিঅ' কৰিবলৈ নিদিয়ে, কাৰণ যদি কোনোবাই দেখে এইটো বেয়া কথা হ'ব, ভিডিঅ' কৰিবলৈ নিদিয়ে। মই ভিডিঅ' নাই কৰা। আজি আমাক কৈছে, বিশ্বাসৰ ওপৰতে কৈছে যে ঈশ্বৰক বিশ্বাস কৰিব লাগে। ঈশ্বৰক বিশ্বাস কৰি পেলাই যিকোনো কাম কৰিলে সেইটো কাম সদায় ছাকচেছ হয় বা ভাল হয়। ঠিক তেনেকুৱা ধৰণেৰে আজি আমাক শিক্ষা দিছিলে। আৰু মৃত্যুৰ ওপৰত কৈছিলে, মানুহৰ মৃত্যু কিমান ধৰণৰে হয়। মানুহৰ মৃত্যু শাৰীৰিক মৃত্যু হয়, আত্মিক মৃত্যু হয়, অনন্তকলীয়া মৃত্যু হয়। ইয়াৰ ওপৰতেই কৈছিলে। মই কেতিয়াবা যদি পাৰোঁ টপিকটো আপোনালোকক ক'ম। আৰু গীৰ্জাঘৰৰ পৰিৱেশটো গোটেইখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ গোটেইখিনি ভিডিঅ' কৰিলে হয়তো কোনোবাই মোক সুধিবও পাৰে কিয় কৰিছোঁ। আৰু ভিতৰৰো বেছি কৰা নাই, অলপ কৰিছোঁ। সেইখিনিকে মই আজি আপোনালোকক দেখুৱাম। আৰু এটা কথা মই কওঁ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ MLA ছাৰ আচলতে আমাৰ চাৰ্চলৈ এটা দান আগবঢ়াইছে। সেই দানটো দিবৰ বাবেহে তেওঁ আহিছিলে। আৰু মই তেওঁৰ ভিডিঅ' ভালদৰে কৰিবলৈ নোৱাৰিলোঁ, কাৰণ বহুত ছিকিউৰিটি গাৰ্ড আছিলে। আৰু ইমান ছিকিউৰিটি গাৰ্ড থাকিলে ভয়ো লাগে কৰিবলৈ। সেইকাৰণে বেছি নাই কৰা, আৰু হয়তো হাক বাধা দিব পাৰে কৰিবলৈ। অলপ কৰিছোঁ, তথাপি আপোনালোকক সেইখিনিকে দেখুৱাই দিছোঁ। চাব ভিডিঅ'টো শেষলৈ। এইজন হৈছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ MLA ছাৰ, মাননীয় শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়াদেৱ। তেওঁ আহি পেলাই আমাৰ সকলোকে নমস্কাৰ জনাইছে। আৰু এতিয়া তেওঁ বহিছে আগৰ বেঞ্চখনত। এতিয়া তেওঁক সম্বৰ্ধনা জনাইছে। মই বেছি ভিডিঅ' ভালদৰে কৰিব পৰা নাই, যিহেতু অলপ পিছত আছোঁ। এতিয়া তেওঁক দুআষাৰমান ক'বলৈ দিছে, আৰু তেওঁ দুআষাৰমান কোৱাৰ পাছত এখন চেক প্ৰদান কৰিছে। আচলতে আমাৰ গীৰ্জাঘৰৰ বাবে চেক এখন প্ৰদান কৰিছে। আৰু তেওঁ চেকখন দিয়া হোৱাৰ পাছত তেওঁক ধন্যবাদ দিবৰ বাবে, আৰু ইমান সুন্দৰকৈ যে তেওঁ আহি পালে সেইকাৰণে তেওঁক আশীৰ্বাদ কৰিছে। আমাৰ চাৰ্চৰ একচুৱেলি নিয়ম হয় যে যিকোনো কাম কৰাৰ আগত একেবাৰে আৰম্ভণিতে আৰু একেবাৰে শেষত প্ৰাৰ্থনা জনোৱা হয়। আৰু প্ৰাৰ্থনা যিজন মানুহক লাগে তেওঁৰ বাবেও কৰা হয়। আৰু সেইবাবে এনেদৰে প্ৰাৰ্থনা কৰা হৈছিলে, কাৰণ MLA ছাৰে সেই দান য'ৰ পৰা দিছে, যি ভঁৰালৰ পৰা দিছে, সেই ভঁৰাল যাতে কেতিয়াও শেষ নহয়, তেনেদৰেই প্ৰাৰ্থনাটো কৰা হৈছিলে। আৰু বহুত মানুহে কয় যে আমাৰ খ্ৰীষ্টান ধৰ্মটো ল'বলৈ বহুতে পইচাৰ বাবে লয়, এইবিলাক বহুত কথা কৈছিলে। কিন্তু সেইটোৰ ওপৰত মই কেতিয়াবা ভিডিঅ' বনাম, সেইটো সঁচা নে মিছা। আৰু এইটো মই গীৰ্জাঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ অলপ। আৰু এয়া বাহিৰৰ পৰিৱেশটো। এইখন মেইন গেট হয়, এইখন গেটেৰে ভিতৰলৈ যাব পাৰি। আৰু এখন গেট আছে সন্মুখৰ ফালে, সেইখন গেটেৰে আমি অহা যোৱা কৰোঁ। আমাৰ ঘৰৰ পৰা সেইখন গেট ওচৰ হয়। আৰু গীৰ্জাঘৰটো আচলতে বৰদিনৰ সময়ত বহুত ধুনীয়াকৈ সজায় আমাৰ ল'ৰা ছোৱালীবোৰে। মই কেতিয়াবা আপোনালোকক দেখুৱাম। আৰু একেবাৰে শেষত মই এখন তাত ফটো তুলিছিলোঁ, সেই ফটোখন আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।